গাইজ, এইবাৰ বিহু মঞ্চত একেলগে দেখিবলৈ নাপাব কেকে ছাৰ আৰু মোহনক, কিয় তেওঁলোকে একেলগে অনুষ্ঠান পৰিৱেশন নকৰে এইবাৰ। গাইজ, কাৰ লগত কেকে ছাৰে এইবাৰ অনুষ্ঠান পৰিৱেশন কৰিব সকলো জনালে কেকে ছাৰে। গাইজ, ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু গাইজ, আগলৈ নতুন নতুন খবৰবোৰ পাই থাকিবলৈ আমাৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গাইজ, কেকে ছাৰে এটা পষ্ট শ্বেয়াৰ কৰি কয় যে 2013 চনৰ কথা, বেহাৰবাৰীখন আৰম্ভ হওঁতেই পৰিচালক মনোজ দাক কৈছিলোঁ বোলো আমি যিমান পাৰোঁ কষ্ট কৰিম আৰু ৰাইজে যদি আমাৰ ধাৰাবাহিকখন আদৰি লয় আৰু যদি মোক বিচাৰে তেতিয়া বিহুত অনুষ্ঠান কৰিম। মনোজ দাই বোলে হ'ব, কষ্টৰ ফল সদায় মিঠা। কেকে মোহন এক হ'লোঁ, কষ্টৰ ফল মিঠা হ'ল, কেকে মোহন এক হ'লোঁ। 2014 চনত ফেচবুকক ষ্টেটাছ দিলোঁ যোগাযোগ নম্বৰ সহিতে আৰু একেলগে আমি 9 বছৰ অনুষ্ঠান কৰিলোঁ। ক'ৰবাত হিট হ'লোঁ, ক'ৰবাত ফ্লপ। 2023 চনৰ ডাঙৰ সিদ্ধান্তটো হ'ল 9 বছৰৰ মূৰত আজি আকৌ ষ্টেটাছ দিলোঁ। এইবাৰ মোহনে ময়ে একেলগে অনুষ্ঠান নকৰোঁ। এইবাৰ মই আৰু প্ৰীতম ছাৰ যাম আপোনালোকৰ বিহুলৈ। গাইজ, আপোনালোকে নিশ্চয় গম পালে যে কেকে ছাৰে এইবাৰ SI ছাৰৰ লগত বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব। গাইজ, কেকে ছাৰ আৰু SI ছাৰক আপোনালোকৰ বাৰু কেনেকুৱা লাগে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।